উদ্বোধন হ'ব আৰু সেই উদ্বোধনৰ কাৰণে আমাৰ মাননীয় মন্ত্ৰী ডাঙৰীয়া আৰু BTC চিফ ডাঙৰীয়া ফৰেষ্ট EM ডাঙৰীয়া আৰু অন্যান্য EM ডাঙৰীয়াসকল আহি পাইছে। আমাৰ প্ৰথমতে আমাৰ ইনোগ্ৰেশ্যন হ'ব, তাৰপিছত ভিতৰত যাব, ৰাফটিং আছে, তাৰপিছত টুৰিজম ডিপাৰ্টমেণ্টৰ পৰা কিছু প্ৰগ্ৰাম আছে, চাইকেল ৰেলী, এনেকুৱাই প্ৰগ্ৰাম। ৰাফটিংটো মেইন, চাফাৰী, জীপ চাফাৰী আৰু ৰাফটিং। আৰু এই অপেনিঙৰ লগত আজি পৰ্যটন দিৱসটো উদযাপন। একচুৱেলি আমাৰ 1 অক্টোবৰ আছিল ইনোগ্ৰেশ্যনত, আৰু যিহেতু ইয়াতে আমাৰ টুৰিজম ডে পালন কৰি আছে, একেলগে আমি হেৰি কৰিছোঁ। ছাডেনলি আমাৰ সময়সূচী বা সলনি হ'ল। এইটো আমাৰ ফিল্ড ডাইৰেক্টৰে ঠিক কৰিব, নিশ্চয় যোনে ছিনিয়ৰ মষ্ট। থেংক ইউ। আজি উদ্বোধন হ'ব আৰু সেই উদ্বোধনৰ কাৰণে আমাৰ মাননীয় মন্ত্ৰী ডাঙৰীয়া আৰু BTC চিফ ডাঙৰীয়া ফৰেষ্ট EM ডাঙৰীয়া আৰু অন্যান্য EM ডাঙৰীয়াসকল আহি পাইছে। আমাৰ প্ৰথমতে আমাৰ ইনোগ্ৰেশ্যন হ'ব, তাৰপিছত ভিতৰত যাব, ৰাফটিং আছে, তাৰপিছত টুৰিজম ডিপাৰ্টমেণ্টৰ পৰা কিছু প্ৰগ্ৰাম আছে, চাইকেল ৰেলী, এনেকুৱাই প্ৰগ্ৰাম। ৰাফটিংটো মেইন, চাফাৰী, জীপ চাফাৰী আৰু ৰাফটিং। আৰু এই অপেনিঙৰ লগত আজি পৰ্যটন দিৱসটো উদযাপন। একচুৱেলি আমাৰ 1 অক্টোবৰ আছিল ইনোগ্ৰেশ্যনত, আৰু যিহেতু ইয়াতে আমাৰ টুৰিজম ডে পালন কৰি আছে, একেলগে আমি হেৰি কৰিছোঁ। ছাডেনলি আমাৰ সময়সূচী বা সলনি হ'ল। এইটো আমাৰ ফিল্ড ডাইৰেক্টৰে ঠিক কৰিব, নিশ্চয় যোনে ছিনিয়ৰ মষ্ট। থেংক ইউ। আজি উদ্বোধন হ'ব আৰু সেই উদ্বোধনৰ কাৰণে আমাৰ মাননীয় মন্ত্ৰী ডাঙৰীয়া আৰু BTC চিফ ডাঙৰীয়া ফৰেষ্ট EM ডাঙৰীয়া আৰু অন্যান্য EM ডাঙৰীয়াসকল আহি পাইছে। আমাৰ প্ৰথমতে আমাৰ ইনোগ্ৰেশ্যন হ'ব, তাৰপিছত ভিতৰত যাব, ৰাফটিং আছে, তাৰপিছত টুৰিজম ডিপাৰ্টমেণ্টৰ পৰা কিছু প্ৰগ্ৰাম আছে, চাইকেল ৰেলী, এনেকুৱাই প্ৰগ্ৰাম। ৰাফটিংটো মেইন, চাফাৰী, জীপ চাফাৰী আৰু ৰাফটিং। আৰু এই অপেনিঙৰ লগত আজি পৰ্যটন দিৱসটো উদযাপন। একচুৱেলি আমাৰ 1 অক্টোবৰ আছিল ইনোগ্ৰেশ্যনত, আৰু যিহেতু ইয়াতে আমাৰ টুৰিজম ডে পালন কৰি আছে, একেলগে আমি হেৰি কৰিছোঁ। ছাডেনলি আমাৰ সময়সূচী বা সলনি হ'ল। এইটো আমাৰ ফিল্ড ডাইৰেক্টৰে ঠিক কৰিব, নিশ্চয় যোনে ছিনিয়ৰ মষ্ট। থেংক ইউ। আজি উদ্বোধন হ'ব আৰু সেই উদ্বোধনৰ কাৰণে আমাৰ মাননীয় মন্ত্ৰী ডাঙৰীয়া আৰু BTC চিফ ডাঙৰীয়া ফৰেষ্ট EM ডাঙৰীয়া আৰু অন্যান্য EM ডাঙৰীয়াসকল আহি পাইছে। আমাৰ প্ৰথমতে আমাৰ ইনোগ্ৰেশ্যন হ'ব, তাৰপিছত ভিতৰত যাব, ৰাফটিং আছে, তাৰপিছত টুৰিজম ডিপাৰ্টমেণ্টৰ পৰা কিছু প্ৰগ্ৰাম আছে, চাইকেল ৰেলী, এনেকুৱাই প্ৰগ্ৰাম। ৰাফটিংটো মেইন, চাফাৰী, জীপ চাফাৰী আৰু ৰাফটিং। আৰু এই অপেনিঙৰ লগত আজি পৰ্যটন দিৱসটো উদযাপন। একচুৱেলি আমাৰ 1 অক্টোবৰ আছিল ইনোগ্ৰেশ্যনত, আৰু যিহেতু ইয়াতে আমাৰ টুৰিজম ডে পালন কৰি আছে, একেলগে আমি হেৰি কৰিছোঁ। ছাডেনলি আমাৰ সময়সূচী বা সলনি হ'ল। এইটো আমাৰ ফিল্ড ডাইৰেক্টৰে ঠিক কৰিব, নিশ্চয় যোনে ছিনিয়ৰ
চিনিয়ৰ